Hi guys, welcome and welcome back to my YouTube channel Priyanka Lahkar. আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল আৰু মোৰো খবৰ বিৰাটেই ভাল। সো আজি বনাও বলক নৰসিংহৰ পাতৰ ধুনীয়াকৈ পকৰি, যিটো আমি ভাতৰ লগতো খাব পাৰোঁ আৰু চাহৰ লগতো খাব পাৰোঁ। সো বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট অফ অল বেটাৰটো বনাই ল'ব লাগিব, যিটোত নৰসিংহ পাতটো আমি ডুবাই দিম। তো তাতে দিবৰ কাৰণে বাতিটোত অলৰেডি বেচন অকণমান দি লোৱাই হৈছে, বেচন দিম। তাৰপিছত একচুৱেলি মায়ে বনাইছে, মায়ে দিছে আৰু বেচন দিছে আৰু পিঠাগুড়ি অকণমান, কৰ্ণফ্লাৱাৰ, তাৰপিছত হালধি, নিমখ আৰু অকণমান ৰিফাইন তেল দি পেলাই পেষ্টটো বনাই ল'ব লাগিব পানী দি পেলাই। তাৰপিছত তেল দি পকৰিটো ফ্ৰাই কৰিলে হৈ যাব। তো এইখিনিয়ে প্ৰচেছ, আপোনালোকে ভিডিঅ'টো শেষলৈকে এনজয় কৰক আৰু কেনে পালে কমেণ্ট কৰি জনাব। আৰু আপোনালোকে ইয়াতে অকণমান জিৰা গুড়ি আৰু ৰেড চিলি পাউডাৰো এড কৰিব পাৰে। অপশ্যনেল হয়, আপোনালোকে ইচ্ছা কৰিলে এড কৰিব পাৰে। আৰু আমি অকণমান ৰেড চিলি পাউডাৰ এড কৰিছিলোঁ। নিজে বনোৱা বস্তু ভাল হৈছে ন?